আপুনি হয়তো ভাবিছে আজি চিনেমা বা গানৰ শ্বুটিং হৈছে। যদি ভাবিছে সেয়া সঁচা নহয়। আজি মই আপোনালোকক এখন মুগা চুমনিলৈ লৈ আহিছোঁ আৰু মুগা চুমনিত কিদৰে মুগা পোহা হয় সকলোবিলাক আজি দেখুৱাবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই যে দেখিছে চালনীত এই সকলোবিলাক মুগা হয় আৰু কিছু সময় পিছতে তেওঁলোকে পকিব আৰু তেওঁলোকক জালিত দিয়া হ'ব এই মুগাবোৰক। গতিকে সাপেখাতি চৰাইদেউৰ এই মুগা চুমনিত বহুতো লোকে মুগা পুহি স্বাৱলম্বী হৈ আছে। এই যে ব্যক্তিজনক দেখিছে ধনুখন লৈ পিনে চৰাই খেদি ফুৰিছে, এই ধনু আৰু এই মুগাৰ লগত কিছু সম্বন্ধ আছে। এতিয়াৰ পৰা নহয়, পূৰ্বপুৰুষৰ পৰা আজো ককা দিনৰ পৰা চলি আহিছে। গতিকে এই বিষয়ে আপোনালোকক অৱগত কৰিম। তো নমস্কাৰ, আপোনালোকে দেখিছে হয়তো চালনীত এয়া মুগা থৈ দিছে। মই চোম গছৰ তলত আছোঁ। ইয়াত সাপেখাতি চৰাইদেউ অঞ্চলত ইয়াত মুগা পোহা হৈছে। কিদৰে কেনেকৈ পোহা হৈছে, এই মুগা পুহি কিদৰে স্বাৱলম্বী হ'ব পাৰি, ইয়াত বহুতো লোকে গোট হিচাপে ভাগ কৰি ইয়াত মুগা পুহিছে। গতিকে আপোনালোকে সকলোবিলাক মই বিষয়টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে আহকচোন এজন ব্যক্তিৰ সৈতে কথা পাতোঁ, কিদৰে সকলো কথা আমি জানিম। আহক, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ধনীৰাম বৰুৱা, হিমপৰা গাঁও, হয়, আৰু আমাৰ ডিষ্ট্ৰিক্টটো হৈছে চৰাইদেউ। আপোনালোকে ইয়াত কিমান মুগা পুহিছে? আমাৰ ইয়াত প্ৰায় 35-40 হাজাৰমান মুগা এতিয়া আমি পালন কৰি আছোঁ। আপোনালোকে এই মুগা এটা মুগা একেবাৰে আপোনালোকে সৰুৰ পৰা যেতিয়া দিয়ে বৰ্তমান বিকিব পৰালৈকে কিমান সময় প্ৰয়োজন? আমাৰ প্ৰায় যদি ঠাণ্ডা দিন হয় তেতিয়াহ'লে আমাৰ প্ৰায় 2 মাহমান লাগে, আৰু যদি এতিয়া জেঠুৱা মাহত আমাৰ প্ৰায় 21 দিনমানত পকা আমি পাই যাওঁ। আৰু এইখিনি সাধাৰণতে এটা আপোনালোকে মুকলি জেগাত পুহিছে, এটা চৰকাৰী এটা মুকলি জেগাত পুহিছে। ইয়াত আপোনালোকে চাগে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি উৎপাত হৈছে। চৰাই চিৰিকটি, বাদুলি, ঘনচিকা, আপোনাৰ শালিকি, কাউৰী আৰু বগলী, বান্দৰৰ পৰা আমি বিশেষ তাৰমানে বহুত কষ্ট পাই আছোঁ এতিয়া। আৰু বিশেষকৈ আপোনালোকৰ দেখা গৈছে ওচৰত বাগান আছে, বাগানত যেতিয়া দৰৱ দিয়ে আপোনালোকৰ কিবা অপকাৰ হয় নেকি? বাগানত এতিয়া আমি মেনেজাৰৰ লগত কথা পাতি দৰখাস্ত দিয়া হৈছিলে। হয়, তেখেতসকলে আজি দৰৱ তাত মাৰিছে তাৰমানে। তেতিয়া আমি গৈ পিনি ক'লোঁ যে দৰৱটো আপোনালোকে অতি সোনকালে বন্ধ কৰক, যিহেতু আমি দৰখাস্ত মেনেজাৰৰ হাতত দিয়া আছে। তেতিয়া লেবাৰসকলে দৰৱটো ইটো ছাইডলৈ লৈ গুচি গ'ল। হয়, তাৰ পৰা এটা মুগাত আপোনালোকে কেইটকাকৈ বিকে? আমি যদি গুটি মুগা দিওঁ তেতিয়াহ'লে প্ৰায় আমাৰ 3 টকা 50 পইচা হয়, আৰু আমি যিটো মুগা সঁচুৱা কঠীয়াৰ কাৰণে আমি যিটো মুগা কিনি আনিবলগীয়া হয় সেইটো আমি 5 টকা কৰি আনো। 5 টকা। আৰু আপোনালোকে এইটো ক্ষেত্ৰত যেনে আপোনালোকে যিহেতু চৰকাৰী ঠাইত আপোনালোকে চৰকাৰী গছত আপোনালোকে মুগা পুহিছে, আপোনালোকে চৰকাৰক কেনেদৰে কি দিবলগীয়া হৈছে? আমি চৰকাৰক দিবলগীয়া হয় 1000 মুগাত আমি 100 মুগা তেওঁলোকক দিবলগীয়া হয়। মানে 1000 মুগাত আপোনালোকে 100 মুগা সিহঁতক দিব লাগিব, চৰকাৰক দিব লাগিব। চৰকাৰক টেক্স দিব লাগে আমি। আৰু থকা খোৱা আপোনাৰ ঘৰ দিছে, কিন্তু নিজৰ খোৱা বোৱাবিলাক আমাৰ নিজৰ, তেওঁলোকে থাকিবলৈ আমাৰ ঘৰ দুৱাৰ ধুনীয়াকৈ দিছে। এতিয়া আপুনি এইটো ক'ব লাগিব যে আপুনি এই যিটো খেতি আপোনাৰ মুগা পুহি সঁচাকৈ মানুহ স্বাৱলম্বী হ'ব পাৰে নে নোৱাৰে? নিশ্চয় পাৰে। কাৰণ কেলৈ, এতিয়া এযোৰ মুগা যদি আমি কিনি আনো 10 টকা পইচা লয়, 10 টকা পইচা যদি আপুনি সেই মুগা তাত প্ৰায় 150 মান পলু ওলায়। 150 মান ওলায়। তেতিয়া যদি আপোনাৰ 100 খৰিকা যদি হয় তেতিয়াহ'লে প্ৰায় 1 লাখ 1.5 লাখ মান মুগা তাত। বতৰো কথা আছে। বতৰৰ কথা হ'লে, কাৰণ কেলৈ, যদি বতৰ যদি অনুকূল বতৰ হয়, যদি শিল বৰষুণ ধুমুহা আদি নাহে। ইয়াৰ উপৰিও যি গছ চুমনি গছ আছে, ইয়াৰ উপৰি আপোনালোকে কিবা পাত চাত দিয়ে নেকি, দৰৱ চৰৱ দিবলগীয়া হয় নেকি? ইয়াত আমি ঔষধ এতিয়ালৈকে একো ঔষধ প্ৰয়োগ কৰা নাই। সময় সাপেক্ষে কিতাপ কৰিবলগীয়া হয়। যেতিয়া মাখি উপদ্ৰৱ যেতিয়া হয় তেতিয়া আমাৰ লাদৈ বুলি এটা বস্তু পাউডাৰ আহে, আমাৰ লাদৈ গড় তিতাবৰৰ পৰা দিয়ে। সেই বস্তুটো আমি আগত প্ৰয়োগ কৰিছিলোঁ আৰু প্ৰায় আমি সুফল পাইছোঁ। আৰু আপোনালোকে এইটো আপোনালোকে পোৱালিবোৰ ক'ৰ পৰা আনে? আমি এইখিনি টেঙা পুখুৰীৰ পৰা আনিছিলোঁ, সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী টেঙা পুখুৰীৰ পৰা আনিছোঁ আমি। আপুনি মোক এইটো জনাই দিয়ক, আপোনালোকে গছত যে এতিয়া চালনী ব্যৱহাৰ কৰিছে, ইয়াত ধুনীয়াকৈ ৰখি আছে, এই চালনী কি কাৰণে ব্যৱহাৰ কৰা হৈছে? চালনীটো কি হয়, যেতিয়া পাত নাইকিয়া হৈ যায় গছবিলাকত, ইজোপা গছৰ পৰা সিজোপা গছলৈ যেতিয়া নিবলগীয়া হয় তেতিয়াহ'লে বস্তুটো এনেকৈতো আমি হাতেতো আনিব নোৱাৰিম, এনেই 2-4টাহে আহিব। গতিকে এনেকৈ যদি চেণ্ডেলে চালনী বনাই লোৱা হয় নহয়, তেতিয়া আপোনাৰ 100-150কৈ এখনত আহিব। নিজে সেয়া ৰখিবহি নেকি? ধৰিব লাগিব, ধৰি পিনি চালনীত দিব লাগিব নি, তেতিয়া এনেকৈ ধৰণে আমি খুটি মাৰিম বা এনেকুৱা গছৰ ডালত বস্তুটো মানে ওলমাই দিবলগীয়া হয়। আপোনালোকে ইয়াত দেখিছোঁ, ইয়াত আপোনাৰ কলৰ পটুৱা লগাই দিয়া আছে, কি কাৰণে লগাই দিয়া আছে জনাই দিব নে? এই বস্তুটো হ'ল কি, তেওঁলোকে যেতিয়া নামি আহিব, মুগাখিনি নামি আহিলে মাটিয়ে বালিয়ে গুচি যায়। এই বস্তুটো যদি প্ৰয়োগ কৰি দিয়া যায় নহয়,
তেতিয়া এইটো পিছল বস্তু ই তলৈ নামিব নোৱাৰে তাৰমানে। আৰু ইয়াত কি ব্যৱহাৰ কৰা হয় আপোনালোকে? ইয়াত আমাৰ এতিয়া চালনী আছে, সেই চাইডত আপোনাৰ নেট আছে, নেট দিয়া হয়। নেট হেৰি আপুনি দেখিছে নহয়, সেইটো চাইডে গ'লে নেটখিনি আপোনালোকে দেখিবলৈ পাব। এইবোৰ আপোনালোকে ধৰিলে এইবোৰ এতিয়া পুৰত হ'বলৈ হৈছে নে পকিবলৈ হৈছে? এইখিনি আজি পকি যাব। যিবিলাক এতিয়া জুলুম কৰা বুলি কয়, কিছুমানে ঝলম বুলি কয়, এই জুলুম কৰি আছে, এইখিনি আজি পকি যাব। আৰু যিবিলাক এই ৰৈ আছে গছত, কেমেৰাটো ওপৰলৈ কৰি দিয়াচোন, এই গছৰ ডালত যিবিলাক যে ৰৈ আছে অকৰা হৈ আছে, সেইবিলাক আজি নিশাৰ ভিতৰত পকা ওলাব। এতিয়া আপোনালোকে ইয়াৰ পৰা এতিয়া আপোনালোকে জালিত দিবগে? জালিত দিম। জালি শুকান জালি দিব, জালি দি পিনে আমি জুইত কিবা শুকুৱাই নেকি? নাই, এই বস্তুটো এনেকুৱা ধৰণৰ, যদি আপোনাৰ পাতবিলাক কেঁচা হৈ আছে তেতিয়াহ'লে জুইত দি পিনি শুকুৱাবলগীয়া হয়, আৰু যদি আপোনাৰ পাতটো শুকাই আছে তেতিয়াহ'লে আপুনি শুকুৱাবলৈ কোনো দৰকাৰ নাই। আপোনালোকে কিমান দিনৰ পৰা এই খেতিৰ লগত জড়িত হৈ আছে? মই প্ৰায় আজি 30 বছৰমান হ'ল এই খেতিৰ লগতে মই জড়িত হৈ আছোঁ। আপুনি এই মুগা পুহি চলি আছে? মুগা পুহি বুলিয়ে নহয়, হ'লেও ই একে মানে আমাৰ অসমৰ এটা যিবিলাক আমাৰ মুগা শিল্পটোৰ লগত আমি অসমীয়াবিলাক ওতঃপ্ৰোতভাৱে জড়িত। আৰু এটা কথা আছে, মুগাৰ চুমনি ধেনু ধৰাটো ইমান সহজ নহয়। ধেনুখন লৈ আনক আপুনি। কথাটো হ'ল ধেনু বহুত বিজি হৈ থাকিব লাগিব, দিনটো ব্যস্ত হৈ থাকিব লাগিব, সেইটো বিষয়ে লৈ কৈছোঁ। কথাটো হ'ল কি, ধেনুখন আপুনি কেপ এটা মাৰিলেও হ'ব বা আপুনি পাথৰ মাৰিলেও হ'ব, কিন্তু ধেনুখন হ'ল আগৰ আমাৰ বুঢ়াসকল বা আগৰ লোকে কয় বোলে মুগা গাত এটা বস্তু থাকে, ই হ'ল ধনুৰ লগত সদায় ওতঃপ্ৰোত জড়িত। মানে এতিয়া ক'ব লাগিব আমাৰ পৰম্পৰাগত পৰা চলি আহিছে যে ধেনুৰ লগত আমাৰ মুগাৰ সম্বন্ধ আছে। মানে অন্য কিবা বেলেগ বস্তুৰে এই মুগা পৰা কিবা চৰাই চিৰিকটিবোৰ খেদালে নহ'ব, ধৰক মানে সম্বন্ধ এটা আছে ধেনুৰ লগত। নহয়, চৰাই চিৰিকটি খেদিলে অন্য প্ৰকাৰ আপুনি কেপটা মাৰি খেদিব পাৰিব, কিন্তু এই বস্তুটো আগৰ বুঢ়াসকলে কয় বোলে ইয়াত দেও ভূত আহে বুলি কয়। মুগাৰ লগত দেও ভূত আহে বুলি, কপালৰ লগত কপাল লাগিব, ধনুখন যদি থাকে তেতিয়া সেই বস্তুবিলাক বোলে তালৈ আহিব নোৱাৰে বুলি কয়। তাৰমানে আচলতে এইটো পৰম্পৰাগতভাৱে চলি আছে, ধনুৰ লগত আমাৰ ওতঃপ্ৰোত মানে মুগা এটা জড়িত হৈ আছে তাতে, গতিকে লৈ ধনুখন লাগিবই। আৰু আপুনি কেপেটাখন মাৰক, কাউৰীজনীয়ে ভয় নকয়, কিন্তু ধেনুখনে আপুনি এনেই মাৰি দিলে এনেকৈ দেখুৱাই নহয়, কাউৰীজনী আপুনি উৰি গুচি যায় তাৰমানে। গতিকে ধন্যবাদ। আৰু দেখুৱাই মই আপোনালোকক চাই যাওকচোন আপোনালোকে। আৰু তো এখন দেখিছে এখন সুন্দৰ ডাঙৰ নেট, এই নেটখন চৰাই চিৰিকটিৰ পৰা পৰিত্ৰাণ পাবলৈ দিয়া হৈছে। মই সকলোবিলাক পৰিৱেশ দেখুৱাই দিছোঁ। এই মুগাটো দেখিছে, মই হাতেৰে চুইছোঁ। প্ৰথমতে অৱস্থা চুবলৈ ভয় লাগিছিলে, কিন্তু একো নহয় বুলি কোৱাত ধৰিছোঁ। আৰু দেখিছে আপোনালোকে কি সুন্দৰ, এইটো ইতিমধ্যে পকিবলৈ হৈছে। যেতিয়া জালিত দিয়া হ'ব তেতিয়া এইটো পকি উঠিব, আৰু পকাৰ কিছুদিনৰ পিছত খাব পৰা অৱস্থা হৈ পৰিব। দেখিছে, মই এৰি দিছোঁ, দেখিছোঁ। এতিয়া মই আপোনাক বস্তু দেখাম, এইটো চাওক আপোনালোকে, এয়া দেখিছে, এইটো সম্পূৰ্ণভাৱে পকিছে। এই জালিবোৰ শুকুৱাইছে, শুকুৱাই এনেদৰে থৈছে। ইয়াতে সেই মুগাটো এৰি দিয়া হ'ব, তাৰ পৰা বাঁহ বান্ধিব, সেইটো পৰ্যায়ো দেখুৱাম মই আপোনাক। এয়া দেখিছে, এই কেঁচা জালিবোৰ কাটি আনি কিদৰে জুইত শুকুৱাই শুকান কৰি লৈছে, তাৰ পৰা এই মুগাটো মেলি দিছে। তো এডাল দেখিছে লাঠি, এডাল নাম কয় অসমীয়াত আমি খৰিকা বুলি কওঁ। খৰিকা, লাঠি বুলি ক'লে ভুল হ'ব, গতিকে খৰিকা বুলি কোৱা হয়। কি কাৰণে ব্যৱহাৰ কৰা হয়? এডাল যেতিয়া আমাৰ চকৰি আৰু চকৰা ক্ৰছ হৈ থাকে, ক্ৰছ হৈ থাকিলে আমি চকৰিজনীক ৰছীৰে তলৰ পাখিখিলাত বন্ধা হয়, আৰু চকৰাটো বন্ধা নহয়। যেতিয়া গধূলি প্ৰায় 5 মান বজা হয়, সেই 5 মান বজাত চকৰাটো আপুনি উৰি গুচি যায়। গুচি গ'লে জোৰ যিকেইটা চকৰা থাকি যাব, জোৰ দেখুৱাই দিলে চকৰাটো গুচি যাব। অলপ পিছতে চকৰিজনীয়ে এই কণীবিলাক পাৰিব, এই কণীবিলাক পাৰিব। তেতিয়া তাৰ পৰা আকৌ 9 দিন বা 10 দিন 13 দিনত পলু ফুটিব। সেই খৰিকাখিনি আনি গছৰ আন্দাজ কৰিবলৈ, এজোপাত 200 পকিব, 300 পকিব, সেই অনুপাতে গছত বস্তুটো বান্ধি দিয়া হয়। তাৰ পৰা পলুবিলাক গুচি গৈ পিনি পাতত উঠিব। সেই পাতত খাই প্ৰথম চাই উৰিব, তাৰপৰা 2 ওলাব, তাৰপৰা 3, তাৰপৰা মাইকী, তাৰপিছত মুগাটো পকিব। দীঘলীয়া পৰিক্ৰমা সেইটো। ঠিকে। তো একেবাৰে শেষত এই জালিখিনিত মেলি দিয়া হয় মুগাসমূহ এনেদৰে বাঁহ বান্ধিব। বাঁহ বন্ধাৰ কিছুদিনৰ পিছতে আপোনালোকে খাব পাৰিব। সূতাৰ বাবে এই বাঁহটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিব পৰা হ'ব। গতিকে ইমানে আছিলে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব।